নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল কুপন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, SKAC আছাম এডভান্স ক্ৰছিং 2022 অৰ্থাৎ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল SKAC স্পনচাৰ্ড কৰা অনুসৰি IAS আৰু এলাইভ ছাৰ্ভিচৰ ক্ৰছিং কৰিব পাৰিব, সকলো বিনামূলীয়াকৈ। যিহেতু এই ক্ৰছিং কৰিবলৈ বহু টকাৰ প্ৰয়োজন হয়, সেইবাবে এই সুবিধাকণ দিছে। এপ্লাই কৰা আৰম্ভ হৈছে 18 জুলাইৰ পৰা, লাষ্ট ডেট দিছে 24 আগষ্ট 2022লৈকে। ইয়াতে কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট এনি ডিচিপ্লিন, আৰ্ট, ছায়েন্স, কমাৰ্চ, যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে। বয়সৰ সময়সীমাটো দিছে ইয়াতে 35 বছৰতকৈ অধিক হ'ব নোৱাৰিব। 35 বছৰতকৈ অধিক হ'ব নোৱাৰিব। যদি এই বিনামূলীয়া পাঠ্যক্ৰমটো এপ্লাই কৰিব বিচাৰে তেতিয়া মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে গৈ এপ্লাইটো কৰি ল'ব পাৰে। নহ'লে www.skacassam.in নত গৈ এপ্লাই কৰি ল'ব পাৰে। এপ্লাই কৰাৰ আগতে ন'টিচখন এবাৰ ভালকৈ চাই লোৱাটো ভাল, বা ভালকৈ পঢ়ি ল'ব ন'টিচখন। ন'টিচখনো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এই পাঠ্যক্ৰমৰ সুবিধা ল'বলৈ ইলিজিবিলিটি দিয়া আছে। আপোনাৰ সোণোৱাল কছাৰী কমিউনিটিৰ পৰা হ'ব লাগিব আপুনি। যদি বেলেগ কমিউনিটিৰ পৰা হয় তেতিয়াহ'লে এই পাঠ্যক্ৰমৰ সুবিধা ল'ব নোৱাৰে বা এপ্লাই কৰিব নোৱাৰে। ইয়াতে কৈছে আপুনি সোণোৱাল কছাৰী কমিউনিটিৰ পৰা হ'ব লাগিব। সোণোৱাল কছাৰী কমিউনিটিৰ পৰা হ'ব লাগিব আপুনি, তেতিয়াহে এই পাঠ্যক্ৰমৰ বাবে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নপাহৰিব। ধন্যবাদ।